কাপোৰ কৰাটি এতিয়া আমি আৰম্ভ কৰিবলৈ ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ঘৰত কোন আছে? কোননো? আহকচোন, আহক, সোমাই আহক। বাবা, আহক বাবা, আহক, বহকচোন ইয়াতে। হ'ব হ'ব, জয় হওক মা, জয় হওক। তোমাৰ ভাগ্যখন বহুত ভাল আছে আই। তোমাৰ এটা ল'ৰা আৰু এজনী ছোৱালী নহয়নে? হয় বাবা। তোমাৰ ল'ৰাটো বহুত ডাঙৰ মানুহ হ'ব। বৰ্তমান তোমালোকৰ ঘৰত শনি দশা চলি আছে। এই শনি থকালৈকে তোমালোকৰ ঘৰত অমংগল থাকিব আৰু। বাবা, মোৰ ল'ৰাটো ডাঙৰ মানুহ হ'ব লাগিব। শনি দশা কেনেকৈ ভাল থাকিব বাবা? মোক এটা উপায় দিয়ক। মই আজিয়ে এই শনি ভাঙি থৈ যাম। তাৰ বাবে আপুনি দুটামান বস্তু আনি দিব লাগিব। কওক বাবা, কি আনি দিব লাগিব? এটা পাত্ৰত পানী আৰু তুলসী পাত, ফুল, চাউল দি আনিব লাগিব। দ্বিতীয়তে আপুনি পিন্ধা আঙুঠি, গলপতা তাত ডুবাই আনিব লাগিব। হ'ব বাবা, আপুনি ইয়াতে বহকচোন, মই ভিতৰৰ পৰা সকলো বস্তু যোগাৰ কৰি আনিম। বাবা, আনিলে? ইয়াতে থকচোন, থক। ইয়াতে আপুনি বিচৰা সকলো বস্তু আছে। বাবা, মই ভিতৰৰ পৰা ধৰাকৈ লৈ আহোঁগৈ ৰ'ব। যাওক। বাবা, এয়া লওক। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় নমকালী শ্ৰীকালী ভদ্ৰকালী চন্দ্ৰকালী। জয় নমকালী শ্ৰীকালী ভদ্ৰকালী চন্দ্ৰকালী। আপুনি চকুমুখে সেৱা কৰি থাকক। হ'ব দাদা। জয় নমকালী শ্ৰীকালী ভদ্ৰকালী চন্দ্ৰকালী। জয় নমকালী শ্ৰীকালী ভদ্ৰকালী। জয় নমকালী শ্ৰীকালী ভদ্ৰকালী চন্দ্ৰকালী। 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 আই বাবা, এই পাত্ৰটি আপোনালোকৰ গোসাঁই ঘৰত ভালকৈ হ'ব বাবা। 3 ঘণ্টা সময় নাখাব, চালেই কিন্তু অমংগল হ'ব। হ'ব বাবা। বাবা, বাবা দক্ষিণা লওক। ক'ত গ'ল? বাবা, বাবা।
দেউতা ক'ত গ'লা তুমি দেউতা ঘৰলৈ ঘূৰি আহা দেউতা 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 কি হ'ল তোমাৰ বাবা কি হ'ব এতিয়া চকুৱে পেলা নাইচোন আপোনালোকে এইটোৱে ধৰি মাৰি চাব সংকেত পাছতে তেওঁ চকু মেলিব হেই ৰ'ব কি কৰিছে মানুহ মাৰিব নেকি অচেতন মানুহ এজনৰ এনেকৈ কুকাই থাকিলে ভাল হ'ব নেকি হেই ইয়াৰ পৰা যাওক নহ'লে মই পুলিচ মাৰিম এতিয়া ঐ মানুহক ঠগি খাবলৈ আহিব জগবাস ব্যস্ত মই আজি আপোনালোকে মোক মানুহক মাৰিব এৰি দিয়ক মই আপোনাক বেয়া কৰিব আপুনি মোৰ ল'ৰা ছোৱালীক এৰি দিয়ক ৰাইট আপোনালোকে ভয় নকৰিব মই সিহঁতক ভাল কৰিম মাত্ৰ আপোনালোকে ধৈৰ্য ধৰক আপোনালোকে ভয় নকৰিব আজিৰ যুগত ভূত বুলিবলৈ কোনো বস্তুৱেই নাই আপোনালোকে অন্ধবিশ্বাসত ডুবই আছে ৰাতি গছৰ তলত বহা একেবাৰে বেয়া কাৰণ ৰাতি গছে বেছিকৈ কাৰ্বন ডাই অক্সাইড ভাগ এৰি দিয়ে যিয়ে মানুহৰ শৰীৰত ক্ষতি কৰে সেয়েহে ৰাতি গছৰ তলত নবহিব আৰু নুশুব কাৰ্বন ডাই অক্সাইডৰ প্ৰৱেশত মানুহৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে ক্ষমা কৰক ছাৰ মানুহৰ কোলাহলত মই ভাবিবই নোৱাৰিম হয় ছাৰ আপোনাৰ এই উপকাৰ আমি কোনোদিনে পাহৰিব নোৱাৰোঁ হ'ব মই মাথো তোমালোকক বুজাইহে দিছোঁ ডক্টৰ হ'লে এনেকুৱা মানৱ প্ৰেমিক হ'ব লাগে আপোনাক ঈশ্বৰে সহায় কৰিব যাচোন যা ভিতৰত কি কৈছিল বৰদেউতা
তেওঁলোকে আপোনাক বেজৰ পৰা চিকিৎসা কৰিছিল কিন্তু ঠিক তেনে সময়তে মই খবৰটো পাই পলম নকৰি আপোনাক চিকিৎসা কৰি সুস্থ কৰি ল'লো এতিয়া আপুনি নিৰাপদ কিন্তু চাওক বৰদেউতা ৰাতি গছৰ তলত নবহিব কাৰণ গছে ৰাতি বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড ভাগ এৰি দিয়ে এই গেছ গধুৰ বাবে তললৈ নামি আহে এই গেছে মানুহৰ শৰীৰত ক্ষতি কৰে সেয়েহে গছৰ তলত নবহিব ডাক্তৰ বাবু আমি গাঁৱলীয়া লোক তদুপৰি আমি নিৰক্ষৰ এইবোৰ কথা আমি বুজি নাপাওঁ আজি মোৰ জ্ঞান চক্ষু মেল খালে মোক ক্ষমা কৰক ডাক্তৰ হ'ব বাবু বৰদেউতা মই মাথা আপোনাক বুজাই দিছোঁ আপুনি মোৰ দেউতাৰ নিচিনা ছাৰ আপোনাৰ ফিজ কিমান হ'ল চোৱা দিবছৰ আমি ডক্তৰবোৰ মানৱ দৰৱ মানৱ সেৱা কৰাই আমাৰ ধৰ্ম টকাতকৈ আমাৰ বাবে মানৱ সেৱা ডাঙৰ সেয়েহে মই টকা ল'ব নোৱাৰিম টকা দি মোক অপৰাধী নসজাবা ডাক্তৰ বাবু আপোনাক অশেষ ধন্যবাদ বৰদেউতা মই এতিয়া আহোঁহে হয় ঘৰত কোন আছে লাৰ হওকচোন আৰু ভৰিটো বিষাই গৈছে কোন আছে ঘৰত লাৰ হওকচোন কোননো কাকা বহকচোন ইয়াতে হেৰি শুনিছে শুনিছেনে আহকচোন আহক চন্দ্ৰ দিগন্ত সোনকালে হাৰি যোৱা ৰোগ পুনৰ ধৰিছো চালা ঠগ তোক আজি মই চালা ঠগ প্ৰবঞ্চ চালা তোক আজি মাৰিয়ে পেলাম চালা ঠগ প্ৰবঞ্চ তোক ক্ষমা কৰিব লাগে তোক আজি মই শেষেই কৰি পেলাম দিগন্ত হেল্ল' আপুনি কিয় উঠি আহিলে বাৰু হ'ব ৰমলা দিগন্ত ঘৰলৈ অহা মানুহক এনে ব্যৱহাৰ কৰিব নাপায় ৰমলা এওঁ কঁকালৰ গান শুনি বৰ্তমান ই অনুতপ্ত ই নিজে কৰা পাপৰ ফল ভোগ কৰিছে দুখৰ দণ্ড আৰু পাপৰ প্ৰায়শ্চিত্ত এইটো মানৱ ধৰ্ম মই আপোনাৰ ভৰিত ধৰিছোঁ মই আৰু এনে পাপ কাম জীৱনত কেতিয়াও নকৰোঁ মোৰ পাপৰ উপযুক্ত প্ৰায়শ্চিত্ত হৈছে হ'ব পিছে আপোনাৰ ভৰিখনত কি হ'ল মই আপোনালোকৰ ঘৰৰ পৰা গহনাসমূহ লৈ বেগাবেগিকৈ যাওঁতে হঠাতে ৰাস্তাত গাড়ী এখনে খুন্দা মৰাত মই ৰাস্তাৰ সিটোপাৰত উপঙি পৰিলোঁ মই এতিয়া বুজি পালোঁ যে মানুহক ঠগিলে ভগৱানে কেতিয়াও সহ্য নকৰে সেয়ে মোৰ দোষ হ'ব এতিয়া আপুনি চিকিৎসা কৰক ভাল হ'ব মই এতিয়া আহোঁহে আৰু এয়া মই পাহৰিছিলোঁৱে আপোনাৰ গহনা লওঁ মই আহোঁহে আৰু এতিয়া আৰু হয়তো বৰ বিষাইছে দেউতা মানুহে কিয় এই বিক্ৰীবোৰত তাতকৈ কাম কৰি খাব নোৱাৰে নেকি মানুহে অভাৱত পৰিলে এনেধৰণৰ কাম কৰিব লগা হয় ৰমলাও আৰু এটা পাবা আনি সেইখিনিও কটাই
এই মানুহটো যে কথা আজিহে ভাল লাগিছে গহনা কেইকত ঘূৰাই পালো যে তাৰ কথা সৎ চিন্তা সৎ আচাৰ ব্যৱহাৰে মানুহক মহান কৰে এতিয়া সেইবোৰ বাদ দে বল আমি এতিয়া সকলোৱে মিলি গোসাঁইৰ ঘৰত এগছি চাকি দি সকলোৱে মঙ্গল কামনা কৰিবলৈ বিগত দেখিছ নহয় ডাঙৰ হৈ আহিছ এইবোৰ বিক্ৰী নলবি দে বোপাই ঠিক আছে দেউতা ৰমলাও যা